Welcome to SE Knowledge Hub 55 আজি আমি ক্লাস 10 और সমাজ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম আহক let's start question number 1 তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ অপশন এ বায়ু অপশন বি পানী অপশন সি শস্য অপশন ডি কয়লা right answer is option A বায়ু এটি হল অনবীকৰণযোগ্য question number 2 মানৱ সম্পদত আগবঢ়া দেশ হল option A ভুটান option B জাপান option C ভাৰত option D বাংলাদেশ right answer is option B Japan question number 3 বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় option A 7 জুন option B 5 জুন option C 13 জুন option D 8 জুন right answer is option B 5 জুন question number 4 এসিড বৰষুণ সাধাৰণতে সৃষ্টি হয় option A মেৰু অঞ্চলত option B অৰণ্য অঞ্চলত option C ঔদ্যোগিক অঞ্চলত option D গাহনি অঞ্চলত right answer is option C ঔদ্যোগিক অঞ্চলত question number 5 পৃথিৱীৰ কিমান শতাংশ স্থলভাগে আৱৰি আছে option A 27% option B 28% option C 29% option D 25% right answer is 29% 29% question number 6 পৃথিৱীৰ স্থলভাগত মৰুভূমিৰ শতকৰা পৰিমাণ হল option A 10% option B 20% option C 15% option D 25% right answer is option B 20% 20% question number 7 পৃথিৱীৰ মুঠ মাটিকালি হল option A 510 নিযুত বৰ্গ কিলোমিটাৰ option B 610 নিযুত বৰ্গ কিলোমিটাৰ option C 410 নিযুত বৰ্গ কিলোমিটাৰ option D 710 নিযুত বৰ্গ কিলোমিটাৰ right answer is option A 510 নিযুত বৰ্গ কিলোমিটাৰ question number 8 পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন option A উত্তৰ আমেৰিকা মহাদেশ option B ইউৰোপ মহাদেশ option C এন্টাৰ্কটিকা মহাদেশ option D ওশেনিয়া মহাদেশ right answer is option D ওশেনিয়া মহাদেশ question number 9 জনবসতি নথকা মহাদেশখন হল option A ওশেনিয়া মহাদেশ option B এন্টাৰ্কটিকা মহাদেশ option C ইউৰোপ মহাদেশ option D আফ্ৰিকা মহাদেশ right answer is option B এন্টাৰ্কটিকা মহাদেশ question number 10 কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে option A লোহিত সাগৰ option B ভূমধ্য সাগৰ option C কাস্পিয়ান সাগৰ option D এড্ৰিয়াটিক সাগৰ right answer is option A লোহিত সাগৰ